हेलो बंधुসকল नमस्कार एंड वेलकम बैक टू माय यूट्यूब चैनल और आपलोगे चाই আছে মিক্সাৰ চেনেল প্ৰসেনজিত यूट्यूब चैनल চাওক বন্ধুসকল গুগল পেত আপোনালোকে ব্যালেন্স কেনেকৈ চেক কৰিব বা আগতে যেনেকৈ ব্যালেন্স আপোনালোকে চেক কৰিছিলে ঠিক তেনেকৈ কিন্তু এতিয়াৰ পৰা আৰু আপোনালোকে চেক কৰিব নোৱাৰিব কাৰণ এতিয়া আহিছে নিউ ভাৰ্সন গুগল পে তো কেনেকৈ আপোনালোকে চেক কৰিব সেইখিনি মই আপোনালোকক জনাবৰ কাৰণে আজি এই ভিডিওটো লৈ আহিছোঁ আৰু বহু দিনৰ মাজত ভিডিওটো লৈ আহিছোঁ যদি আপোনালোকক ভাল লাগি থাকে তেনেহ'লে এটা লাইক শেয়াৰ আৰু লগত সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব তো কেনেকৈ আপোনালোকৰ নিজৰ বেলেন্সটো চেক কৰিব তো প্ৰথমতে আপোনাৰ এই যেটো আপোনালোকৰ গুগল পে এইটো আছে তাত যাব যাই পেলাই আপোনালোকৰ সৰি ৰ'ব তো মই অকণমান আগতে মাৰিছিলোঁ ইয়াৰ কাৰণে লকটো নাহি গ'ল তো আপোনালোকৰ লক আহিব লকটো আপোনালোকে খুলি দিলে এনেকৈ খুলি যাব আৰু ইয়াত দেখিবলৈ পাইছে আপোনালোকৰ হোম মেনু তো তলত যেটো যদি আহে আপোনালোকে তো ইয়াত দেখি যি প্ৰমোশ্যন যেটো লিখা আছে ইয়াত প্ৰমোশ্যন তো ইয়াত আপোনালোকৰ কি আছে তলত কিন্তু অল পেমেন্ট এক্টিভিটি ইয়াত আৰু লগতে আপোনালোকৰ চেক বেলেন্স বুলি আগতে আহিছিলে কিন্তু ইয়াৰ এতিয়া আৰু নাহে কাৰণ কিহৰ কাৰণে তো এতিয়া হৈছে আপোনালোকৰ এই গুগল পে এপ্লিকেশ্যনটো নিউ ভাৰ্সন তো ইয়াৰ কাৰণে কি আছে আপোনালোকৰ এতিয়াৰ পৰা নাহে তো ইয়াৰ কাৰণে আপোনালোকক বেলেন্স চেক কৰিবৰ কাৰণে ক'ত যাব লাগিব সম্পূৰ্ণখিনি মই আপোনালোকক জনাম ভিডিওটো কিন্তু স্কিপ নকৰিব আপোনালোকে তো চাওক ইয়াৰ কাৰণে আপোনালোকক বেলেন্স চেক কৰিবৰ কাৰণে আপোনালোকৰ যেটো আপোনালোকৰ লোগো দেখিবলৈ পাইছে ওপৰত ইয়াত লগত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত চাব আপোনালোকে সেটিং য'ত আছে ইয়াত সেটিংত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত তো দেখিবলৈ পাইছে আপোনালোকে পেমেন্ট মিট আউট বুলি তো ইয়াত আপোনালোকে ক্লিক কৰি দিব কৰি দিয়াৰ পিছত তো দেখিবলৈ পাইছে আপোনালোকে ইয়াত আপোনালোকৰ নিজৰ বেংকৰ এইটো ইয়াত আপোনালোকে সিলেক্ট কৰি ল'ব আৰু যেটো আপোনালোকৰ দুটা তিনিটা যদি বেংকৰ একাউণ্ট সিলেক্ট কৰা থাকে তেনেহ'লে আপোনাৰ যেটো বেংকৰ পৰা মানে আপোনালোকে বেলেন্স চেক কৰিব বিচাৰে ঠিক সেইখন আপোনালোকে সিলেক্ট কৰি দিব যেনেকুৱা মোৰ ষ্টেট বেংকৰ আছে ষ্টেট বেংকত মই ক্লিক কৰি দিলোঁ আৰু ইয়াত তলত দেখিবলৈ পাইছে আপোনালোকে ভিউ বেলেন্স বুলি ইয়াত আপোনালোকে ক্লিক কৰি দিব কৰি দিয়াৰ লগে লগে পাছৱৰ্ডটো আহি গ'ল পাছৱৰ্ডটো মই মাৰি দিলোঁ মাৰি দিয়াৰ লগে লগে অকণমান সময় ল'ব বেলেন্সটো আহি যাব দেখিবলৈ পাইছে আপোনালোকে এনেকৈ বেলেন্সটো আহি গ'ল আৰু এনেকৈ আপোনালোকে এতিয়া বেলেন্স চেক কৰিব পাৰিব গুগল পেৰ দ্বাৰা তো আজিলৈ বন্ধুসকল ইমানেই আছিল যদি ভিডিওটো চাই ভাল লাগিল তেনেহ'লে এটা লাইক মাৰি দিব আৰু লগত মোৰ চেনেলটো যদি এতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো লগত প্ৰেছ কৰি দিব